মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 8ৰ ইংলিছ ছাবজেক্টৰ থাৰ্ড লেচন এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। এতিয়া চাওঁ আমি কুৱেশ্যন এনচাৰসমূহ। ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। পাঠটিৰ সহায়ত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিছে। নাম্বাৰ এটোত দিছে হোৱাট ইজ কুইজ? কুইজ কি? এনচাৰটো হ'ব কুইজ ইজ এ টেষ্ট অফ নলেজ বিটুইন ইণ্ডিভিজুৱেল অৰ গ্ৰুপছ হেল্ড ইন এ ফৰ্ম অফ গেম হুৱেৰ ছামৱান টেষ্ট আৱাৰ নলেজ বাই আস্কিং কুৱেশ্যনছ। কুইজ হ'ল এক জ্ঞানৰ প্ৰতিযোগিতা য'ত ব্যক্তিগত বা দলীয়ভাৱে প্ৰশ্ন সুধি জ্ঞানৰ পৰিসীমা জুখি চোৱা হয়। ইয়াৰ পাছতে বি নম্বৰটোত আছে হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ। কিমানখন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিলে? ইয়াৰ এনচাৰ হ'ব 5 স্কুল টিমছ ৱেৰ পাৰ্টিচিপেটেড ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ। 5খন স্কুলৰ দলে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। নাম্বাৰ চিটো হৈছে হু ৱাজ দ্য কুইজ মাষ্টাৰ? কুইজ মাষ্টাৰ কোন আছিল? ইয়াৰ এনচাৰ হ'ব মিষ্টাৰ পি কে বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ। মিষ্টাৰ পি কে বৰুৱা আছিল কুইজ মাষ্টাৰ। নাম্বাৰ ডিটো হৈছে হোৱাট ৱেৰ দ্য ৰুলছ অফ দ্য কুইজ এজ এনাউন্সড বাই দ্য স্ক'ৰাৰ অপৰ্ণা। অৰ্থাৎ অপৰ্ণাই ঘোষণা কৰা অনুসৰি কুইজ প্ৰতিযোগিতাৰ নিয়মসমূহ কি কি আছিলে? ইয়াৰ এনচাৰটো চাওঁ আহা। অপৰ্ণা announced that there will be 5 rounds in the quiz competition. অপৰ্ণাই ঘোষণা কৰিছিল যে কুইজ প্ৰতিযোগিতাখন 5টা পৰ্যায়ত অনুষ্ঠিত হ'ব। In each round, team will get one direct question and for every a passed over question, 5 marks will be awarded. There will be no negative marks for a wrong answer. ইয়াত কোৱা হৈছে যে প্ৰত্যেক পৰ্যায়তে প্ৰতিটো দলক একোটা প্ৰত্যক্ষকৈ প্ৰশ্ন সোধা হ'ব আৰু প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবদ দলবোৰে 10 নম্বৰকৈ লাভ কৰিব আৰু দল বাগৰি অহা প্ৰশ্নৰ বাবদ 5 নম্বৰ লাভ কৰিব আৰু ভুল উত্তৰৰ বাবে কোনো নম্বৰ দিয়া নহয়। Each team will get only 10 seconds to answer a question. The highest scorer team will be the winner of the competition. প্ৰত্যেক দলে উত্তৰ দিবৰ বাবে 10 ছেকেণ্ড সময় লাভ কৰিব আৰু যিয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিব সেই দলটিক বিজয়ী দল হিচাপে ঘোষণা কৰা হ'ব। এইসমূহে নিয়মসমূহ আছিল। ইয়াৰ পাছতে ই নম্বৰটোত আছে which team was the winner of the state level school quiz competition? কোনটো দলে ষ্টেট লেভেলৰ অৰ্থাৎ আন্তঃৰাজ্যিক বিদ্যালয় কুইজ প্ৰতিযোগিতাত জয়লাভ কৰিছিলে? এনচাৰটো হ'ব টিম ডি ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। টিম ডিয়ে জয়লাভ কৰিছিলে। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। হাউ ৱেল ডু ইউ ন' ইউৰ কাউণ্ট্ৰি? কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ দে আৰ ফ্ৰম দ্য লেচন এণ্ড আৰ এবাউট আৱাৰ কাউণ্ট্ৰি। ইয়াত ফাৰ্ষ্টটো দিছে এ নম্বৰটোত দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। ইট ৱাজ অলছ' ন'ন এজ। অসমৰ পুৰণি নাম আছিল কামৰূপ আৰু ইয়াক কি নামেৰে জনা যায়? ইয়াৰ এনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। ইয়াত ড্ৰেছত প্ৰাগজ্যোতিষপুৰ হ'ব। বি নম্বৰটো হৈছে চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়েৰ ড্ৰেছ। ইয়াত হ'ব 1228 AD। তাৰপিছতে চি নম্বৰটোত আছে ড্ৰেছ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম। ইয়াত এনচাৰটো হ'ব ম্যানমাৰ। ম্যানমাৰ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম। অৰ্থাৎ ম্যানমাৰে অসমৰ সৈতে সীমাত লাগি থকা নাই। ডিটো হৈছে দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য আহোম ৰুল ৱাজ। ইয়াৰ এনচাৰ হ'ব ৰংপুৰ। ব্ৰিটিছ শাসনৰ সময়ত অসমৰ ৰাজধানী আছিলে ৰংপুৰ। ই নম্বৰটো হৈছে দ্য কালাৰ্ছ অফ আৱাৰ ট্ৰিকুলাৰ নেশ্যন ফ্লেগ আৰ ড্ৰেছ এণ্ড ড্ৰেছ ড্ৰেছ। আমাৰ ত্ৰিৰংগা জাতীয় পতাকাখনৰ ৰংসমূহৰ নাম লিখিব লাগে। ফাৰ্ষ্টটো হৈছে চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। গেৰুৱা, বগা আৰু সেউজীয়া। নাম্বাৰ এফটো হৈছে হোৱাট ষ্টেণ্ডছ ফৰ ড্ৰেছ এণ্ড ড্ৰেছ। ইয়াত ফাৰ্ষ্টটোত হ'ব
পিচ এণ্ড ট্ৰুথ। বগা ৰঙে শান্তি আৰু সত্য বুজায়। যিটো হৈছে মহাত্মা গান্ধী ৱাজ বৰ্ণ ইন ড্ৰেছ ইন দ্য ষ্টেট অফ। মহাত্মা গান্ধী ৱাজ বৰ্ণ ইন পোৰবন্দৰ ইন দ্য ষ্টেট অফ গুজৰাট। নেক্সটটো হৈছে অমৃতসৰ ইন পাঞ্জাৱ ইজ ফেমাছ ফৰ দ্য ড্ৰেছ অফ দ্য ড্ৰেছ। ইয়াত ফাৰ্ষ্ট ড্ৰেছটোত হ'ব গল্ডেন টেম্পল আৰু নেক্সটটোত 6। নেক্সটটো হৈছে দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইনো কেন বি চিন ইন ড্ৰেছ কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সটটো হৈছে দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ ড্ৰেছ। ইয়াত এনচাৰ হ'ব পাটলিপুত্ৰ। বিহাৰৰ ৰাজধানী পাটনাৰ পুৰণি নাম আছিলে পাটলিপুত্ৰ। নেক্সটটো হৈছে দ্য কুটুব মিনাৰ দ্য ৱৰ্ল্ডছ টলেষ্ট ফ্ৰী ষ্টেণ্ডিং ষ্ট'ন টাৱাৰ ৱাজ বিল্ড ইন ড্ৰেছ বাই ড্ৰেছ। এইটো হ'ব 1193 বাই কুতুবুদ্দিন আইবাক। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে টেষ্ট ইউৰ মেমৰি মেটচ দ্য ষ্টেটমেণ্ট আণ্ডাৰ এ উইথ কাৰেক্ট ষ্টেটমেণ্টছ আণ্ডাৰ বি উইদাউট লুকিং এট দ্য লেচন। ইয়াত কৈছে যে টেষ্ট ইউৰ মেমৰি স্মৃতি পৰীক্ষা কৰিব কৈছে আৰু তলৰ বাক্যবোৰৰ ক অংশৰ লগত খ অংশ মিলাব লাগে। গতিকে ইয়াত এ লগত বি ষ্টেটমেণ্টকেইটা মিলোৱা আছে চাৰ্টখনত, তোমালোকে চাই ল'বা। এতিয়া চাওঁ আহা আমি 4 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে লিচেন টু এন এনাউন্সমেণ্ট, এটা ঘোষণা শুনিব। ইউৰ টিচাৰ উইল ৰিড প্লে ইট ফৰ ইউ এজ ইউ লিচেন ষ্টেট হুৱেডাৰ ইজ ষ্টেটমেণ্ট ইজ ট্ৰু অৰ ফলছ। মাৰ্ক দ্য অপশ্যন টি ইফ দ্য ষ্টেটমেণ্ট ইজ ট্ৰু অৰ এফ ইফ ইট ইজ ফলছ। তোমালোকৰ শিক্ষকে ইয়াক পঢ়িব আৰু বুজাব বুলি কৈছে আৰু তুমি শুনি থকাৰ লগে লগে প্ৰতিটো মন্তব্য তলত দিয়া সঁচা নে মিছা উল্লেখ কৰিব লাগে আৰু যদি সঁচা হয় তেন্তে টি আৰু যদি মিছা হয় তেন্তে এফ অৰ্থাৎ ট্ৰু আৰু ফলছ। এতিয়া ফাৰ্ষ্টটো চাওঁ আহা। এ নম্বৰটোত দিছে দ্য এনাউন্সমেণ্ট ইজ এবাউট দ্য ইনচেষ্ট ৰেইনছ ইন আছাম। ইয়াত কৈছে যে ঘোষণাটিত অসমত হোৱা ধাৰাসাৰ বৰষুণৰ কথা কোৱা হৈছে। ইয়াত হ'ব ফলছ এফ। নেক্সট হৈছে দ্য এনাউন্সমেণ্ট ইজ এবাউট পষ্টপনিং দ্য কুইজ প্ৰগ্ৰেম। ইয়াত কৈছে যে ঘোষণাটোত কুইজ প্ৰতিযোগিতা স্থগিত কৰাৰ কথা কোৱা হৈছিলে। এইটো ট্ৰু হয়, এইটো শুদ্ধ। গতিকে টি। চি নম্বৰটোত দিছে দ্য কুইজ প্ৰগ্ৰেম হেজ বিন পষ্টপন ইনডিফিনিটলি। ইয়াত কৈছে যে কুইজ প্ৰতিযোগিতা অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হৈছে। এই কথাটো হয়, গতিকে ইয়াত আমি টি দিম। ডি নম্বৰটো দিছে দ্য কুইজ প্ৰগ্ৰেম হেজ বিন ৰিছেডুল্ড ফৰ নেক্সট মানডে। ইয়াত কৈছে যে কুইজ প্ৰতিযোগিতা অহা সোমবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে। এইটো শুদ্ধ, গতিকে ট্ৰু অৰ্থাৎ টি। ই নম্বৰটো হৈছে দ্য নেক্সট ডেট অফ দ্য কুইজ হেজ বিন নটিফাইড ইন দ্য এনাউন্সমেণ্ট। কুইজ প্ৰতিযোগিতাৰ পৰৱৰ্তী তাৰিখৰ কথা ঘোষণাটিত কোৱা হৈছিলে। ইয়াত কোৱা নাছিলে, গতিকে ইয়াত ফলছ, এইটো অসত্য হ'ব। এফ নম্বৰটো হৈছে দ্য পাৰ্টিচিপেণ্টছ অফ দ্য আদাৰ ডিষ্ট্ৰিক্ট আৰ ৰিকুৱেষ্টেড টু গ' বেক। ইয়াত কোৱা হৈছে যে অন্য জিলাৰ প্ৰতিযোগীসকলৰ ঘূৰি যাবলৈ অনুৰোধ কৰিছিলে। এইটো অসত্য, গতিকে ফলছ এফ হ'ব। নেক্সটটো হৈছে দ্য নিউ ডেট ফৰ দ্য কুইজ উইল বি নটিফাইড শ্বৰ্টলি। কুইজ প্ৰতিযোগিতাৰ নতুন তাৰিখ অতি সোনকালে ঘোষণা কৰা হ'ব। ইয়াত কোৱা হৈছিলে, গতিকে এইটো ট্ৰু। নাম্বাৰ 8টো হৈছে ষ্টুডেণ্টছ অফ দ্য ভেনিউ স্কুল আৰ আস্কড টু গ' টু দেয়াৰ ক্লাছেছ। কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বিদ্যালয়ৰ ছাত্ৰসকলক বিদ্যালয়লৈ যাবলৈ আহ্বান জনোৱা হৈছিলে। এইটো শুদ্ধ, গতিকে ট্ৰু অৰ্থাৎ টি। ইয়াৰ পাছতে চাওঁ আহা আমি 5 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে ইমাজিন ইউ আৰ মেম্বাৰ্ছ অফ দ্য লিটাৰেৰী এণ্ড কালচাৰেল ফৰ্ম অফ ইউৰ স্কুল। কৈছে যে ধৰি লোৱা তুমি ইমাজিন কৰা তুমি বিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ এজন সদস্য। ইন গ্ৰুপছ ড্ৰাফ্ট এ নটিছ ইনভাইটিং পাৰ্টিচিপেণ্টছ টু জইন দ্য জোনেল লেভেল কুইজ কম্পিটিশ্যন টু বি হেল্ড অন দ্য অকেজন অফ গান্ধী জয়ন্তী অন October 2nd, Monday at 10 a.m.
ইয়াত কৈছে যে তুমি এখন জাননী প্ৰস্তুত কৰা আঞ্চলিক কুইজ প্ৰতিযোগিতা অনুষ্ঠানৰ লগত সংগতি ৰাখি য'ত নেকি 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা সোমবাৰে পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। ৰাইট অল দ্য ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট দ্য কুইজ অন দ্য ন'টিছ ব'ৰ্ড। আৰু জাননীখনত কুইজ প্ৰতিযোগিতাৰ বিষয়ে সকলো প্ৰয়োজনীয় তথ্য প্ৰকাশ কৰিব কৈছে। ন'টিছখন তোমালোকৰ তলত দি দিছোঁ, তোমালোকে চাই ল'বা। ইয়াৰ পাছতে চাওঁ আহা আমি 6 নম্বৰ কুৱেশ্যনটো। দিছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। ব্যাকৰণ শিকোৱা আহা। ইয়াত দিছে এটা কুৱেশ্যন, ৰাইট কুৱেশ্যনছ টু হুইচ ইজ অফ দ্য ফলোয়িং চেণ্টেন্সেছ আৰ এনচাৰ। তলত দিয়া উত্তৰবিলাকৰ বিপৰীতে ওপৰত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ প্ৰশ্ন লিখা। আমাক কিছুমান ওপৰত ৱৰ্ড দিছিলে, শব্দ দিছিলে, হোৱাট, হুৱেৰ, হুৱেন, হু, হুজ এনেকুৱা ধৰণৰ। গতিকে এই শব্দসমূহ ব্যৱহাৰ কৰি আমি কুৱেশ্যন বনাব লাগে। ইয়াত এ নাম্বাৰটোত দিছে ফ্ৰম চিয়াৰ স্কুল তিনচুকীয়া। এই উত্তৰটোৰ আমি এতিয়া কুৱেশ্যন বনাব লাগে। এনেদৰে বনাম, হুইচ স্কুল ডু ইউ কাম ফ্ৰম। তোমালোক কোন স্কুলৰ পৰা আহিছা। নেক্সটটো আছে ইউ উইল গেট 10 মাৰ্কছ ফৰ এ ডাইৰেক্ট কুৱেশ্যন। ইয়াত কোৱা হৈছে যে তোমালোকে প্ৰত্যক্ষ প্ৰশ্নৰ বাবদ 10 নম্বৰ লাভ কৰিবা। ইয়াত কুৱেশ্যন বনাব লাগে আমি, হাউ মেনি নম্বৰ্ছ উইল উই গেট ফৰ এ ডাইৰেক্ট কুৱেশ্যন। প্ৰত্যক্ষ প্ৰশ্নৰ বাবদ আমি কিমান নম্বৰ পাম। নম্বৰ চিটো হৈছে শ্বাহজাহান বিল্ড দ্য তাজমহল ইন মেমৰি অফ হিজ ৱাইফ। শ্বাহজাহানে নিজৰ পত্নীৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিলে। এইটো আমি কুৱেশ্যন বনাব লাগে। হোৱাট ডিড শ্বাহজাহান বিল্ড ইন মেমৰি অফ হিজ ৱাইফ। কেনেদৰে হ'ব, শ্বাহজাহানে পত্নীৰ স্মৃতিত কি নিৰ্মাণ কৰি উলিয়াইছিলে। নেক্সটটো হৈছে গুৰু ৰামদাস বিল্ড দ্য গল্ডেন টেম্পল। গুৰু ৰামদাসে স্বৰ্ণ মন্দিৰটো নিৰ্মাণ কৰিছিলে। ইয়াত আমি কুৱেশ্যন সুধিম, হু ডিড বিল্ড দ্য গল্ডেন টেম্পল। অৰ্থাৎ স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে। নম্বৰ ইটো হ'ব দ্য হিষ্টৰিক ছল্ট মাৰ্চ ষ্টাৰ্টেড ইন দাণ্ডি ইন গুজৰাট। ইয়াত কুৱেশ্যন বনাব লাগে, হুৱেৰ ডিড দ্য হিষ্টৰিক ছল্ট মাৰ্চ ষ্টাৰ্ট। অৰ্থাৎ ঐতিহাসিক দাণ্ডি যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিলে। এফ নম্বৰটোত দিছে কাজিৰঙা ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্ণ ৰাইনো। কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ইয়াত লিখিম আমি, হোৱাট ইজ ফেমাছ ফৰ দ্য ওৱান হৰ্ণ ৰাইনো। এশিঙীয়া গঁড়ৰ বাবে কি বিখ্যাত। নেক্সটটো হৈছে দ্য উইনাৰ অফ টুডেজ কুইজ ইজ টিম ডি। ইয়াৰ কুৱেশ্যনটো বনাম, হু ইজ দ্য উইনাৰ অফ টুডেজ কুইজ। আজিৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী কোন। তাৰপাছতে নম্বৰ 7টো চাওঁ আহা। কুৱেশ্যন নম্বৰ, ইন পেয়াৰ্ছ মেক য়েছ ন' কুৱেশ্যন ফৰ দ্য ফলোয়িং এনচাৰ ফ্ৰম দ্য কুইজ। ওৱান ইজ ডান ফৰ ইউ। ইয়াত কৈছে যে তলত দিয়া বাক্যবোৰৰ বাবে য়েছ ন' উত্তৰ দিব পৰাকৈ প্ৰশ্ন বনোৱা। ফাৰ্ষ্টটো দিছে আৰ ইউ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন। ইয়াত আমি বনাম, এনচাৰ হ'ব য়েছ উই আৰ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন। নম্বৰ বিটো হৈছে ইজ দ্য তেজপুৰ একাডেমি ইন শোণিতপুৰ। ইয়াত দিছে য়েছ দ্য তেজপুৰ একাডেমি ইজ ইন শোণিতপুৰ। নেক্সটটো হ'ব উইল দ্য উইনিং টিম ৰিপ্ৰেজেণ্ট আছাম ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন। আছে য়েছ দ্য উইনিং টিম উইল ৰিপ্ৰেজেণ্ট আছাম ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন। ডি নম্বৰটোত হ'ব ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম কমতাপুৰ। ইয়াত আছে ন' দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ নট কমতাপুৰ। নেক্সটটো হ'ব ডাজ দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য আহোম ৰুল ৱাজ কোচবিহাৰ। ইয়াত আছে ন' দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য আহোম ৱাজ নট কোচবিহাৰ। এফ নম্বৰটো হৈছে ডাজ ছাফ্ৰন ছিগনিফাই কাউৰেজ এণ্ড ছেক্ৰিফাইচ। এনচাৰটো আছে য়েছ ছেফ্ৰন কালাৰ ইন ইণ্ডিয়ান ফ্লেগ ছিগনিফাই কাউৰেজ এণ্ড ছেক্ৰিফাইচ। নেক্সটটো হৈছে ইজ পোৰবন্দৰ লোকেটেড ইন মধ্যপ্ৰদেশ। ইয়াৰ এনচাৰটো হৈছে ন' পোৰবন্দৰ ইজ লোকেটেড ইন গুজৰাট। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 8টো।
ইয়াত দিছে ইমাজিন ইউ আৰ দ্য স্কুল কেপ্টেইন হু ইজ ইন চাৰ্জ অফ অল দ্য ভলেণ্টিয়াৰ্ছ ফৰ দ্য কুইজ প্ৰগ্ৰেম। ইয়াত কৈছে যে ইমাজিন কৰা বা ধৰি লোৱা তুমি স্কুলৰ প্ৰতিনিধি যিয়ে কুইজ প্ৰতিযোগিতাৰ সকলোবোৰ দায়িত্ব লৈছা। In order to maintain discipline among the students during the quiz, an announcement has to be made. Discuss in groups and prepare an announcement to be made at the beginning of the quiz. আৰু ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ নিয়মানুৱৰ্তিতা বজাই ৰাখিবৰ বাবে লগৰবিলাকৰ লগত আলোচনা কৰি এখন ঘোষণা পত্ৰ তৈয়াৰ কৰা। ইয়াৰ এনচাৰটো চোৱা। Good morning to all of our volunteers. All of you are requested to maintain discipline and calmness among the students during the quiz. Render your service to the best, give your 100% in the quiz, and uphold the reputation of our school. Thank you all. এনেদৰে তোমালোকে বনাব পাৰা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।